ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱাহ, আজি ট্ৰেক্টৰো গৈছে দেই সেইপৰা টিমেলালৈ। হাইৱে নোপোৱালৈকে কষ্ট পাব আৰু মই। কি হ'ল মাহঁত? কি হ'ল মাসকল? শিৱৰাত্ৰি বুলি গৰুৱেতো ৰাস্তাত ওলাইছে আজি। এইকেইটাই কি আজি বাইক ৰেচ কৰিবলৈ লৈছে নেকি? লাইন পাতি থৈ যাইছে বাইক। যিটো দৃশ্য দেখি আছে আপোনালোকে, এইখন ঠাই ৩-৪ বছৰ আগত জংঘল আছিল, কাঠা জংঘল আছিল। আজি চাওক ইয়াৰ অৱস্থা কি হৈছে। কিস্তান এইপিনে আউদলা নে আম এইটো ৰাস্তাত অকলশৰীয়াকৈ নাহিব দেই বন্ধুসকল। হাইৱে ৰোড পাওঁ হৈছে। যিটো দেখি আছে সেইটো হ'ল টাৱাৰ, তাৰে পিছফালে হাইৱে ৰোড। ভিডিঅ'টোলৈ মন কৰিলে কিজানি শ্ল' কৰি দিছিলোঁ। এনেকৈ আৰু এইখিনি জেগালৈ আমাৰ তিনিচুকীয়া শদিয়া ৰাইজহঁতে আহিছে নাই? যদি আহি পাইছে কমেণ্টত জনাব। এইটো হ'ল বালিজেন ব্ৰিজ। ইয়াৰ পৰা কমেও আৰু 10 কিলোমিটাৰমান আছে নেকি দূৰত শিৱলিংগ মন্দিৰটো। ভক্তজনসকলে ইমানকৈ ভিৰ লাগিছে দেই। আজি ভাঙৰ লাড্ডু খানেই বুলি ওলাইছিলে। পূজা কৰাৰ পাছত মই এইবোৰ চলিবই আৰু। অলপ আগতে ৰাস্তাত দেখিছিলে কিজানি, মন্দিৰৰ ৰাস্তাটো ধৰিলোঁ আৰু গৈ আছোঁ। লগৰকেইটা পাছে পাছে আহি আছে। মুঠতে পাবলৈ হৈছে আৰু বাবা ধূলি। বাপৰে বাপ, ইমান ভিৰ। বাইকৰ মেলা চাওক, মাজত কোনোবাই বাইক সোমাই দিলে বিচাৰি পাব জানো আজি দিনটো? কুম্ভ মেলাটো নহয়, কিন্তু কুম্ভ মেলাৰ দৰে আজিকে মানুহ আহিছে। ঘৰত কৰি দিছোঁ তই। এইখিনিতে ক'ৰবাত স্কুটিখন সোমাই থৈছোঁ, কিন্তু বিচাৰিব লাগিব, বহুত জাম হৈ আছে। ভিডিঅ'টো আজি ইয়ালৈকে বন্ধুসকল। আমিও মেলাৰ আনন্দ উপভোগ কৰিম দেই। আজিলৈ ইমানেই, বাই।